সুপ্ৰভাত সকলোলৈ এতিয়া আমি মন্দিৰলৈ যাম আৰু আমি ওলালোঁ মন্দিৰলৈকে বুলি আজি ইয়াত থাকিলে হোটেলখন থাকিলোঁ হোটেলত এতিয়া আমি পুৰী মন্দিৰলৈ যাম জয় জগন্নাথ জগন্নাথে সকলো সুখলৈ ৰাখক আমাকো ৰাখক মন্দিৰ যে ফুৰি আহি কিমান আনন্দ লাগিছে কি ক'ম ওম বক্ৰতুণ্ডা মহাকায়া সৌরকোটি সমাপ্রভা নির্বিঘ্নং কুরু মে দেবা সর্বকার্যেষু সর্বদা। পূজা পাঠ কৰিলোঁ তাৰপিছত কেনেকুৱা লাগিল জগন্নাথ মন্দিৰ আজি গৈ বিৰাট ভাল লাগিল বহুত কিমান দেৱী দেৱতা ইমান ধুনীয়া জগন্নাথ মন্দিৰ তেওঁৰ ওচৰতো চব আছে আজি জন্ম তেওঁৰ মৃত্যু এই সুখ দুখ হাঁহি কান্দো মিলাপ্ৰীতি এইবিলাকতো ভগৱানৰ দেশ তেওঁ যিখিনি দিয়ে ঈশ্বৰে যিখিনি দিব মানুহ আমি সুখ পালোঁ বহুত আনন্দ পালোঁ গ্ল'ৰিয়েল পাৱাৰ বাবুল অফ দ্য আৱাৰ সময়ৰ বুৰবুৰণি কিন্তু ভগৱান দৰ্শন কৰি যিটো সুখ পায় যিটো পৰম তৃপ্তি পায় সেইটো মানে কৈ বৰ্ণনা অতি দেখিব নোৱাৰি শেষ কৰিব নোৱাৰি খুব ভাল লাগিল আনন্দ পিছত আকৌ আহিম বুলি ভাবিছোঁ ইয়াতে চাৰি ধাম বুলি কয় তাতে দৰ্শন কৰিলোঁ চাৰিটা ধাম দৰ্শন কৰা হয় গংগাজল শিৱ বাবাৰ দৰ্শন কৰিলোঁ খুব শান্তি পালোঁ ঠিক আছে জয় জগন্নাথ এতিয়া আমি ওলাইছোঁ হোটেলৰ পৰা মন্দিৰত যাম মানে মন্দিৰৰ লগতে মন্দিৰৰ ওচৰৰ পাঁজৰে আমি বজাৰ কৰিম বজাৰ কৰিম কিবা বস্তু কিনিম ঘৰৰ মানুহৰ কাৰণে যাম দুজন পিছৰ বস্তু বুক খালোঁ এতিয়া আকৌ 4:30 বজাত অলপ উত্তোলন আছে সেইটো চাম আৰু 2টা বজাত ইয়াত খাম এয়া মহান জগন্নাথ ধাম তো আমি ইয়াতে ৰাতিপুৱা গ'লোঁ তো এতিয়া আপোনালোকৰ বজাৰ ফুৰাম কেনেকুৱা কি কিনিলোঁ এইবোৰ দেখাম এতিয়া কনষ্ট্ৰাকশ্যনো চলি আছে বহুত তো মানে নেক্সট 5-10 ইয়াৰ্ছত মানে জেগাখিনি কমপ্লিটলি বেলেগ হৈ যাব ধুনীয়া হৈ যাব বুলি শুনিছোঁ লোকেল মানুহবিলাকে কৈছে চাব পাৰে মা দেউতাহঁতে ইয়াতে ভাল লাগে মন্দিৰটো মানে আপোনালোক বাৰে বাৰে দৰ্শন কৰাই থাকিম মই ভিডিঅ' মাজে মাজে এই মন্দিৰৰ কিছুমান ফেক্টছ আছে সেইবোৰ মই আপোনাক কৈ যাম ভিডিঅ' মাজে মাজে যেনে এই মন্দিৰৰ ছায়া নাই বুলি কয় ইয়াতে তো আচৰিত এইটো ঘটনা কেনেকুৱা ছায়া নাই কিন্তু মন্দিৰৰ আৰ্কিটেক্ট চাওকগৈ আপোনাৰ মানে তো আমি অলপ মিঠাই খাওঁ ইয়াতে বহুত ধুনীয়া ধুনীয়া মিঠাই পায় জয় বজৰংগবলী ইয়াতে মায়ে দৈ খাই আছে ধুনীয়া দৈ লৈছোঁ মিঠাই দৈ খাই আছোঁ আমি বজাৰত খুব ভাল লাগি আছে মিঠাৰ দোকান নামবিলাক কৈ সোধা নামবিলাক সোধা আৰু নামটো কি দাদা আৰু লোকেশ্যনটো কৈ দিব নেকি আচ্ছা সব গাখীৰৰ আইটেম থাকে নেকি দাদা छेनापोड़ा আছে রসগোল্লা আছে রাবড়ি রসাবলি পেড়া দহি দুধ ক্ষীর আছে কিমান বছৰ পৰা গ'ল আপোনাৰ এইটো কাম কৰা পাইছা আচ্ছা বহুত ধুনীয়া তো আপোনালোকক ষ্ট্ৰীটছ অফ পুৰী দেখাম ইয়াতে মন্দিৰ বা ঘৰবিলাক কেনেকুৱা আৰু ইয়াৰ কুকুৰবিলাকো বিৰাট স্বাস্থ্যৱান কুকুৰ দেখা পাইছে আপোনালোকে ইয়াত ভগৱানৰ জেগা যিহেতু তো সন্ধিয়া সন্ধিয়া এই গলিবিলাক বহুত ভিৰ হৈ যায় কাৰণ শ্ৰীকৃষ্ণ ভগৱান নিজে ওলাই আহে বুলি কয় গলিবিলাকত মানে এই ৰাস্তাবিলাকত আপোনাৰ সৰু সৰু মন্দিৰ লৈ যায় সিহঁতে মন্দিৰৰ নিচিনা প্ৰচেশ্যন ওলায় বহুত মানুহ ওলাই আহে আৰু ভগৱানক ফুৰাই ৰাস্তাবোৰত মানে কোৱা হয় জগন্নাথ দেৱ লিভিং গড হয় তেওঁ ইয়াতে তো সেইকাৰণে এনেকুৱা কৰে চাগে ইয়াত লোকেল মানুহবিলাকে আৰু মন্দিৰ ৰাস্তাই ঘাটে মন্দিৰ বহুত ভাল লাগে এতিয়া মেডিকেল শ্বপ বা যি বস্তু লাগে আপোনাক মন্দিৰ একদম লাগি এইটো ৱেষ্ট গেটৰ ওচৰতে আছে মানে বিষ্ণু ভৱন একদম অপজিট ছাইডে আছে তো কুঁহিয়াৰ জুচ অলপ খাই মেলি আমি ওলাইছোঁ এতিয়া আপোনাক ৱেষ্ট গেট দেখাম ৱেষ্ট গেটৰ আপোনাৰ কি পায় বা কি হয় তাতে সেইবোৰ দেখাম তো এই মন্দিৰখনৰ প্ৰমুখ 4টা গেট আছে ইষ্ট সাউথ আৰু ৱেষ্ট নৰ্থ ইষ্টৰ পিনে আছে সিম্মা দ্বাৰা সিম্মা মানে বাঘৰ গেট লায়ন্স গেট এইটো বুলি কয় তো মানে এইটো ৰিপ্ৰেজেণ্ট কৰে ধৰ্ম তাৰপিছত আপোনালোকৰ সাউথ আছে আশ্বা দ্বাৰ এইটো হৰ্চ গেট বুলি কয় এইটো দেখামূলক ভিডিঅ'ত আছে সেইটো জানানা মানে জ্ঞানৰ দুৱাৰ বুলি কয় এইটো
আৰু এটা আছে আপোনাৰ সেইটো বৈৰাগ্য দুৱাৰ বুলি কয়, টাইগাৰ্ছ গেট। সেইটো আপোনাৰ বৈৰাগ্যৰ মিনিং হয়, ইফালে বৈৰাগ্য মানুহবিলাক ইফালে যায় বুলি কয়। আৰু ঐশ্বৰীয়া দুৱাৰ সেইটো যোনটো আপোনাৰ হস্তি দুৱাৰ, মানে সেইটো আপোনাৰ নৰ্থৰ পিনে যোনটো আছে সেইটো হস্তি দুৱাৰ বুলি, হস্তি মানে হাতীৰ দুৱাৰ, এলিফেণ্টছ গেট বুলিও কয়। তো এনেকুৱা আপোনালোকৰ লায়ন্স গেট, হৰ্চ গেট, টাইগাৰ্ছ গেট আৰু এলিফেণ্টছ গেট, এই 4টা প্ৰমুখ গেট হয়। তো এইবিলাক 4টা গেটৰ নিজৰ নিজৰ হেৰি আছে, ধৰ্ম, জ্ঞান, বৈৰাগ্য, ঐশ্বৰ্য মানে ধনী, ৰিচ, ৱেলথিনেছ, এইবিলাকৰ মানে ফুলফিলমেণ্টৰ কাৰণে এইফালে যায় বুলি কয় আৰু। তো আমি মেইনলি ৱেষ্ট গেটেদিয়ে গৈছিলোঁ ৰাতিপুৱা। আমি তেতিয়া গম পোৱা নাছিলোঁ, ভিতৰত সোমাইহে আমাক যেতিয়া বুজালে তেওঁলোকে পাণ্ডাবিলাকে, আমাৰ দেওবিলাকে, যে এনেকুৱা হয় গেটৰ এইবোৰ নাম আছে। তো শুনি বিৰাটেই ভাল লাগিল। আৰু মন্দিৰৰ ভিতৰত এটা বহুত পুৰণা হেৰি আছে, গছ আছে। আপোনালোকে কেতিয়াবা যদি যায় মন্দিৰৰ ভিতৰত, যায় মানে আৰু যদি সোমায় আৰু মন্দিৰত, আপোনালোকে অভিয়াছলি এটা হেৰি দেখা পাব, ডাঙৰ এটা বৃক্ষ দেখা পাব। তো সেইটো বানিয়ান ট্ৰী হয়, মেইনলি বানিয়ান ট্ৰী হয়। আৰু বিৰাটেই ডাঙৰ, মানে এইটো কোৱা হয় মানে চিন্স দ্য বিগিনিং অফ দিছ টেম্পল, মানে মন্দিৰৰ একদম বনাৰ আগৰ পৰা আছে বুলি কয়। আমি যেতিয়া 10 বছৰ আগত গৈছিলোঁ তেতিয়া মানে সেইটো জেগাত ইমান ছাৰাউণ্ডেড বাই ৱালছবিলাক নাছিল, ছাৰাউণ্ডেড বাই ৱালছ আছে, মানে ৱাল বনাই দিছে চাৰিওপিনে। আৰু তাতে ৰছী বান্ধিব পাৰে, আপোনালোকে মন্নত কৰিব পাৰে। মন্নত মানে যদি আপুনি উইচ কৰে কিবা এটা বস্তু লাগে বুলি, তাতে আপুনি ৰছী বান্ধি দিব পাৰে আৰু সেই উইচটো ফুলফিল হৈ যায় ইয়াতে। তো এইটো একচুৱেলি হয় বস্তুটো, ইয়াতে কয়ও সেইটো কথাই। বহুত মহত্ব আছে এইটো বিষয়ে, আপুনি গুগলতো পাব। হ'লেও মই বস্তুখিনি আপোনালোক কৈ দিছোঁ যাতে এক্সট্ৰা অলপ বস্তুখিনি আপোনালোকে গম পায় মোৰ ভিডিঅ'টো চাই। এনেকৈ তো ঘৰৰ কাৰণে মায়ে কিছুমান বস্তু ল'লে ইয়াতে, থ্ৰেডবিলাক কয়, ধাগাবিলাক কয় যে, সেইবোৰ ল'লে। তো এয়া US গেট লিখা আছে ধুনীয়াকৈ। আৰু ইয়াতে কি লৈ যাব নোৱাৰে সেইবোৰো লিখা আছে, সেইবোৰ লৈ যাব নোৱাৰে আপোনালোকে। মই ধুনীয়াকৈ তালা মাৰি থৈ আহিলোঁ। তো অলপ কি বুলি কয় এইটো, কুকুম্বাৰ মানে হেৰি আৰু তিয়ঁহ খালোঁ, যিহেতু অলপ গৰম, তিয়ঁহ অলপ আনন্দ ল'লোঁ আমি। তো পানী বটল, তিয়ঁহ এইটো বিৰাট পাব আপোনালোকে এইটো সময়ত যদি যায়। এইটো আশ্বা দ্বাৰ, আপোনাক মই কৈছিলোঁ অলপ আগত আশ্বা দ্বাৰ দেখাম বুলি। তো এইটোৱে সেই আশ্বা দ্বাৰ, এইটো মানে কিংছ গেট বুলিও কয় বা হৰ্চ গেট। ইয়াতে মানে ৰজাবিলাক এইফালেই গৈছিল বুলি কয় বা এইফালেই ওলাই সিহঁতি। তো আগৰ দিনত এনেকৈ এইফালেদি সোমাইছিলে আশ্বা দ্বাৰে দিয়ে ৰজাবিলাক। তো ইয়াতে গেট আছে, দক্ষিণ দ্বাৰ হয়, দক্ষিণ দ্বাৰ বুলি কয়। অলপ এডুকেশ্যনেল টাইপৰ হ'ব, আপোনালোকে গম পাব অলপ মন্দিৰৰ বিষয়ে। ইয়াতে ন' মাস্ক ন' এণ্ট্ৰি লিখা আছে, মোবাইল প্ৰহিবিটেড ধুনীয়াকৈ লিখা আছে। আৰু এইটো পইণ্টৰ পৰা ভিতৰত সোমাব নিদিয়ে সিহঁতে, মই ভিডিঅ'টো কৰিছোঁ ইয়াৰ পৰা দেখাবলৈ। ত' বজৰংবলী মন্দিৰ এটা আছে ইয়াতে, লাগি একদম, জয় বজৰংবলী, জয় বজৰংবলী, জয় বজৰংবলী। ইয়াতে ঘিউ চাকি এটা জ্বলাই আহিলোঁ মই তেতিয়া। ঘিউ চাকিবিলাক বিৰাট ধুনীয়া, ইয়াতে ঘিউবিলাক লগে লগে জ্বলিও যায়। ভাল কোৱালিটিৰ ঘিউ ইউজ কৰে ইয়াতে দেই মন্দিৰবিলাকত, সেনেকুৱাই হ'ব লাগে। আৰু প্ৰসাদো ল'ব পাৰে আপোনালোকে, ৰাস্তাই ঘাটে এনেকুৱা প্ৰসাদ পায়। আৰু এইটো স্বয়ং জগন্নাথ দেৱৰ প্ৰসাদে হয়। সিহঁতে এইটো মানে পূজাত অৰ্পণ কৰে, আৰু যোনটো প্ৰসাদ তাৰ পৰা পায় মানে সেইটো লগত মিক্স কৰি মানে এনেকৈ বনাই থয় যাতে আপুনি নিজৰ ঘৰৰ কাৰণে লৈ যাব পাৰে। তো আমিও ল'লোঁ অকণমান ঘৰৰ কাৰণে প্ৰসাদ। পুৰি প্ৰসাদ বুলি কয়, প্ৰসাদ দিয়ে। তো এনেকুৱা চাব পাৰে, সৰু সৰু দোকানবিলাক আছে ইয়াতে। ঘৰৰ কাৰণে কিবা যদি লয় আপোনালোকে শ্বপিং কৰিব পাৰে। আৰু খাজাটো মানে ইমানেই আছে ইয়াতে, খাজা বুলি কয় এইটো, মানে খাজাৰ ৰাজ্য, ইমান খাজা। আৰু খাজাটো ইয়াতে মানে স্বয়ং জগন্নাথ দেৱৰ প্ৰসাদ হিচাপে ধৰা হয় ইয়াতে। তো খাজা ইয়াতে খায় আৰু সেইকাৰণে দিয়ে মানুহক। তো দহি বৰা আমি অলপ টেষ্ট কৰিলোঁ ইয়াতে। ষ্ট্ৰীট ফুড ইমান নাখাওঁ আমি, আজি মানে ওলাই আহিছোঁ যিহেতু অলপ টেষ্ট কৰি চালোঁ। আৰু যিহেতু হাইজিনো ভালেই মেইনটেইন কৰিছে ইয়াতে দাদাজন, সেইকাৰণে সেইটো চাই মেলি খালোঁ। আৰু আপোনালোকে এনেকৈ চায়ে খাব ৰাস্তাত কেতিয়াবা খালে, কাৰণ ৰাস্তাত যিহেতু অ'পেন থাকে বস্তুখিনি, ঢাকি থ'ব লাগে বা হাইজিন মেইনটেইন কৰিলেহে খোৱাটো মানে বেছি ভাল আৰু।
दही दही झुरी देव हरी मिर्च नहीं छान होईल क्या हाँ लेकिन कहाँ पे क्या भैया ये पीछे पीछे তো ইয়াতে ধ্বজৰ দোকান আছে ধ্বজ ফ্লেগ এইটো মানে এই ধ্বজটোৰ যোনটো চিম্বল আছে এইটো মানে জগন্নাথ দেৱৰ চিম্বল হয় মা জয় জগন্নাথৰ ফ্লেগ এইটো এইটো মানে ঘৰৰ আগত লগালে অকল পবিত্ৰ বুলি ভাবে আৰু মানুহে সেইকাৰণে পাই ইয়াত গোটেই ফটো মানে ফ্লেগবিলাক দেখাই দিয়াচোন এবাৰ আমাৰ বন্ধুসকলক ফ্লেগ চব বিক্ৰী হৈ ইয়াতে জগন্নাথৰ থেংক ইউ কি বস্তু আপোনাক দেখাইছোঁ এইটো মানে ৰংগোলী হয় একচুৱেলি ৰংগোলীৰ ফিল্টাৰ পেপাৰ টাইপ হয় আপুনি যদি ওপৰত মানে যোনটো পাউডাৰটো দি দিয়ে নিজে নিজে ধুনীয়া ৰংগোলী হৈ যায় মানে একদম ৰেডিমেড ৰংগোলী লগে লগে হৈ যায় তো সেই মানুহজনে সোধোতে বনাই দেখাই দিছে এবাৰ আমাক তো চাওঁ আহক কেনেকুৱা ধুনীয়া বনাইছে তেওঁ চাব দেই এই ফিল্টাৰ পেপাৰটো কৈছিলোঁ এইটো ফিল্টাৰ পেপাৰ তাৰ ওপৰতে আটা নিচিনা বস্তু এটা হোৱাইট পাউডাৰ হয় এইটো একচুৱেলি এইটো পাই কিনিবলৈ দোকানত ৰংগোলী পাউডাৰ বুলিও কয় এইটো দি দিয়া পাছত চাব এতিয়া চাওক কিমান ধুনীয়া লাগিছে শংখ কলহ বিৰাট ধুনীয়া লাগিছে ঘৰত পিনে বনাব পাৰে আপোনালোকে এইটো আমিও ল'লোঁ এইটো দুটামান ল'লোঁ এইফালে চিধা গ'লে সিংহদ্বাৰ পায় লায়ন্স গেট আৰু সেই ইয়াতে দুৰ্গা মা মন্দিৰ এটাও আছে আমি প্ৰণাম জনালোঁ মাতৃৰূপেণ সংস্থিতা নমস্তস্यै নমস্তস্यै নমো নমঃ যা দেবী সর্বভূতেষু শক্তিরূপেণ সংস্থিতা নমস্তস্यै নমস্তস্यै নমো নমঃ তো আমি এতিয়া ৰুমলৈ ঘূৰি গৈ আছোঁ মানে ভোগৰ টাইম হৈছে এতিয়া ভোগ দিব তাতে ইয়াতে খৰিও থোৱা থাকে আশ্ব দ্বাৰৰ ছাইডতে মানে আশ্ব দ্বাৰৰ ভিতৰতে সোমাই গ'লে আপুনি কিটচেন দেখা পাব একচুৱেলি আৰু কিটচেনত ইউজ হয় মষ্ট প্ৰবলি আমি এতিয়া গৈ আছোঁ ৰুমলৈ যিহেতু দুটামান বাজিছে দেখাব পাৰে এইটো এণ্ট্ৰি গেট হয় একচুৱেলি বিষ্ণু ভৱনৰ যিহেতু আগতে এইখিনিলৈকে আছিল য'ত কনষ্ট্ৰাকশ্যন হৈ আছে এইখিনিলৈকে গোটেই ভৱনটো আছিল তো কনষ্ট্ৰাকশ্যনৰ কাৰণে ভাঙি দিব লগা হৈছে আৰু বনাই আছে তো এয়া জগন্নাথ ধাম ফ্লেগ দেখা পাইছে কিমান ধুনীয়াকৈ এই এলবাইনৰ টাৰ্টল টাইপ দেখা পাইছোঁ মই এটা বগা কাছ তো খুৰাহঁত লগ পালোঁ আমি একেলগে গৈছিলোঁ মন্দিৰলৈ এই খুৰাহঁতৰ লগত এটা ৰিচিপশ্যন হয় এইটো হোটেলৰ এটা যিহেতু ৰিন'ভেশ্যন কৰি আছে তো এইটো চিম্পলভাৱে থৈছে আৰু এই মূৰ্তিজন একদম ফ'ৰ ফাদাৰ হয় ইয়াৰ যোনটো পাণ্ডা হয় তেওঁৰ ফ'ৰ ফাদাৰ হয় এইটো চাহ চিনাকি হ'লেও বেলেগ বেলেগ মানুহ লগ পালোঁ ভাল লাগিল চ' ভোগৰ টাইম এতিয়া ভোগ দিব আৰু ইয়াতে মানে চাব লাগে দেখা পাব যোনবিলাক কলপাত দিয়ে সেইবিলাক আগলতি কলপাত আৰু ইয়াতে মানে কলপাতৰ খেতি হয় কলপাত আৰু তুলসী পাতৰ খেতি কিমান আচৰিত হয়নে ভাল লাগে কিন্তু आपने सुना खाला का शांति नहीं कलपता जीवन शांति पर রাইট কইছে রাইট আচ্ছা বাগলতি দিছে যে আমার মা প্রসাদ খাওয়া কারণে এত কলপতা শান্তি হয় আচ্ছা আর মা প্রসাদ খাওয়া কারণে আমার কলপতা ক্ষতি হয় অপু কারণে তুলসী भी ক্ষতি হয় এই গানে তুলসী পাতা তো কোৱা হয় মানে ডেইলি শ্ৰীকৃষ্ণ ভগৱানক জগন্নাথ বাবাক মানে 56 ভোগ দিয়ে 56 মানে 56 টাইপছ অফ ফুডছ দিয়ে অফাৰিং দিয়ে ভগৱানক তো এইটো মানে ডেইলি দিয়া হয় মানে সিহঁতে কৈছে আমাক তাতে সোমাই যাওঁতে ভিতৰত যিকেইটা পাণ্ডা আছিলে কৈছিলে মানে সিহঁতে কোৱা মতে যে বিৰাট ইণ্টাৰেষ্টিং ক'ভিডৰ টাইমতো চব লকডাউন থকাৰ সময়তো সিহঁতে 56 ভোগ একদিনো মিছ কৰা নাই মানে একদিনো মিছ কৰা নাই
আৰু মাটিৰ বাচনত দিয়ে বিৰাটেই ধুনীয়া কথা বুলি কয় ইয়াতে মাটিৰ বাচনত এইকাৰণে দিয়ে যে কোৱা হয় যে আমি জন্ম মাটিৰ পৰা হৈছোঁ আৰু মৰি গ'লেও মাটিতেই মিলি যাম তো সেইকাৰণে মানে মাটিতেই দিয়ে আৰু শ্ৰীকৃষ্ণ ভগৱান জগন্নাথ বাবাও সেই মাটিতেই খায় মানে খানা মানে কোৱা হয় মন্দিৰৰ ভিতৰত টন টন সোণ আছে সোণত নাখায় তো সোণৰ থালি বা পিতলৰ থালি সেইবোৰ ইউজ নহয় ইয়াতে সেইকাৰণে মাটিৰ থালিহে ইউজ হয় কোৱা হয় সেইকাৰণে জগন্নাথ বাবাও মানে এই কথাটোৰ কাৰণে মাটি মানে বিৰাট প্ৰিফাৰ কৰে মাটি ইজ এভৰিথিং আমি ইয়াৰ পৰা হৈছোঁ ইয়াতে মিলি যাম ইয়াতে আমি নোহোৱা হৈ যাম তো বিৰাট ধুনীয়া কথা এইটো বস্তুটো মই আপোনালোক শ্বেয়াৰ কৰিলোঁ কথাটো কেনেকুৱা পালে ক'বচোন বাৰু কেইটামান জগন্নাথ ধামৰ ভিতৰত থকা কিটচেনৰ ফেক্টছ ক'ম ইয়াতে 756টা চৌকা আছে 80 কুইণ্টেল ৰাইচ মানে ভাত ডেইলি ইয়াতে হয় বনায় 22,000টা কুকছ আছে ইয়াত কুকছ মানে খানা বনোৱা মানুহ আছে ইয়াত আৰু 6,000 মাটিৰ বাচন ডেইলি মানে ইউজ কৰি ডিছকাৰ্ড কৰি দিয়া হয় মানে ইউজ হৈ যায় তো বিৰাটেই ধুনীয়া লাগে এইটো শুনি মানে ইমান ফুড ইমান বস্তু সদায় বনায় আৰু গোটেইখিনি মানে একো এটাও নেপেলোৱাকৈ এটা দানা নেপেলোৱাকৈ মানে শেষো হৈ যায় মানে ভাল লাগিছে খুব ভাল লাগিলে ভগৱানৰ প্ৰসাদ জগন্নাথ বাবাৰ কিছুমান ফেভাৰেট চুইটছ আছে মিঠৈ ভাল পায় তেওঁ তো সেই মিঠৈবিলাকৰ ভিতৰত তেওঁ মানে নাৰিকল লাড়ু হ'ল লাড্ডু হ'ল গোলাপ জামুন হ'ল তাৰপিছত মিষ্টি হ'ল ৰসগোল্লা হ'ল আৰু পায়স বহুত ভাল পায় তো সেই প্ৰসাদটোকে আমি এতিয়া খাবলৈ পাইছোঁ এইটো ৰসগোল্লা হয় মেইনলি ৰসমলাই টাইপ হয় টেষ্টটো বিৰাটেই টেষ্টি আছিলে কিন্তু বস্তুটো মোক সেই দাদাজন যোনটো দি আছে আমাক তেওঁ মোক দুবাৰ দিলে মানে খাবলৈ তো থেংক ইউ দাদা আপুনি যদি ভিডিঅ'টো চাই আছে সঁচাকৈ ক'ব লাগিব মানে পৰমানন্দ পোৱা টাইপ পাইছোঁ মানে আইতা আমাৰ ডিগবৈৰ পৰা আহিছে আইতা ফেমিলি একেলগে আমি খাই আছোঁ এতিয়া ইমান আনন্দ পাইছোঁ ভাল পাইছোঁ তো আইতা বহুত কুল আছিলে মানুহটো মাৰিব দিছে মোক চ' এটা মাটিৰ বাচনতেই দিয়ে খানাবিলাক আপোনাক কৈছোঁৱে মই মাটি তো মাটিটোৰ মাহাত্ম্য বহুত আছে মই আপোনাক কৈছোঁৱে তো মোক খোৱা হ'ল যিহেতু আমি এতিয়া লগলৈ প্ৰস্থান কৰোঁ তো গ্ৰুপ চেল্ফি উঠি লৈছোঁ চবেই গোটেইকেইটাই এখেত কলকাতা পৰা আহিছে আমাৰ দৰ্শনাৰ্থী হিচাপে ভ্ৰমণ কৰিলে এই সুবিধাটো পালোঁ মহলত পালোঁ আমি ভালাই কলকাতা আসছেন কিন্তু আমার বাড়িতে কলকাতা যেতে হবে তো আপোনালোকক কেইটামান মই ইয়াতে জগন্নাথ টেম্পলৰ মিষ্ট্ৰিজ বা কেইটামান ফেক্টছ এইবোৰ কৈ দিছোঁ আপোনালোকক যোনটো ইয়াতে লোকেল মানুহবিলাকে বহুতেই কয় বহুতে এইখিনি জানেই তো ভোগ যিহেতু কৰিলোঁ আমি ভোগৰ কথাই কৈছোঁ মই তো ইয়াতে যোনটো ভোগ বনায় তো ভিতৰত যোনটো কিটচেনত ভোগ বনায় সেইটো মানে 7 পটছ ইউজ কৰে 7টা বাচন ইউজ কৰে আৰু জুইৰ ওচৰত যোনটো বাচন থয় আৰু একদম ওপৰত যোনটো বাচন থয় মানে এটা ওপৰত এটা থৈ যায় আৰু তো জুইৰ ওচৰৰ বাচনটো মানে চাইণ্টিফিকভাৱে কি সেইটো আগত হ'ব লাগে তাৰপিছত ওপৰতো হ'ব কাৰণ জুইৰ ওচৰত আছে সেইটো কিন্তু এটা অলপ উল্টা মানে ওপৰত যোনটো আছে চবচে ওপৰত যোনটো পট আছে যোনটো হেৰি আছে বাচন সেইটো আগত তাতে যিখিনি খানা আছে সেইটো আগত হয় তাৰপিছতে লাহে লাহে তলৰখিনি হ'ল তলৰটো একদম লাষ্টত হয় এইটো এটা ফেক্ট ছেকেণ্ড ফেক্টটো ইয়াত যোনটো ফ্লেগৰ ডাইৰেকশ্যন সেইটো মানে বতাহৰ অপজিট ছাইডে বলে বুলি কয় তো ইয়াৰ এক্সপ্লেনেশ্যন একো নাই চাইণ্টিফিকভাৱে কিন্তু এইটো মানে ডিফাই কৰে মানে চাইণ্টিফিক এইটো যোনটো নেচাৰ হয় এইটো ডিফাই কৰি দিয়ে মানে আচৰিত বিৰাট ইণ্টাৰেষ্টিং কথা জগন্নাথ টেম্পলৰ ওপৰত যোনটো চক্ৰ আছে আপোনালোকে দেখা পাইছে সেই চক্ৰটোৰ নাম হ'ল নীলা চক্ৰ বুলি কয় ব্লু হুইল মানে নীলা হুইল বুলি কয় এইটো আৰু এইটো আইৰণ কপাৰ জিংক মাৰ্কুৰী এনেকুৱা বস্তু দি বনিছে আৰু চিলভাৰ গ'ল্ড সেইটো দি মানে কম্পজিশ্যন দি বনিছে আৰু কোৱা হয় এইটো 36 ফিট হয় ডাঙৰ মানে এজনৰ চাৰ্কামফাৰেঞ্চ হয় 36 ফিট হয় আচৰিত ডিজাইন এইটো যোনফালে চাই সেইফালে একেই দেখি যোনটো ঠাইতে আপুনি থিয় হৈ নাযায় গ'লে জগন্নাথ মন্দিৰৰ ওচৰে পাজৰে একেই দেখি মানে মাৰ্বেল বুলি ক'ব লাগিব আৰ্কিটেকচাৰ ৰিডিল হয় এইটো যোনফালে চাই সেইফালে মানে
Same দেখি We are from Assam, Northeast Assam? India. Yeah, I've heard about Assam. It's Jamaica. Yeah. It's Devi. It's Devi. There's Shakti. It's a place where divinity meets mysticism. We'll visiting you. Yeah, sure. We'll take you there. তো সনাতন ধৰ্মৰ মাহাত্ম চাওক আপুনি ক'ৰ বাহিৰৰ ৰাছিয়াৰ মানুহ এজন মানে তেওঁৰ ইমান ভক্তি আছে What about the education you told me? Yes. Your father asked me. Yeah. So I told him that my education is Brahmacharya. This is the real education. Yeah, sure. But It trains in character. তেওঁ এডুকেশ্যনখিনি কি আছে এইবোৰ চব কৈ আছে তেওঁ মোক একচুৱেলি আমি কথা পাতিলোঁ কি ক'ত ঘৰ তেওঁ কি এডুকেশ্যন কৰিছে তেওঁ বা সি কৈছে যে সি একচুৱেলি ব্ৰহ্মচাৰী হয় আৰু এইটো তেওঁ ৰিয়েল এডুকেশ্যন হয় তো সি একদম কম বয়সৰ পৰা শিকিছে ৰাছিয়াত তাৰপিছত শিকি মেলি আহিছে মায়াপুৰত থাকে কলকাতাৰ তো ইয়াতে জগন্নাথ ধামত কিয় ফুৰিব আহিছে Russia 7 years ago. 7 years ago. So I'm 24 now, and when I was 17, 18, I joined us. তোৰ বয়সত মোতকৈ সৰু সি মোতকৈ এক বছৰ সৰু Yeah, my elder brother. তেওঁ ভাইটি বুলিয়ে মাতিম আৰু আলেকজেণ্ডাৰ ভাইটি What is Assam? What is the name of your city? My city? No. My hometown? Yeah. It's Majbat. Smajbhat. MSZ. Near Guwahati. Near Guwahati. Majbat. Okay, It's 150 kilometers from Guwahati. Okay. You just message me and I'll message you. My name is Anurag. I'll send you my name. No problem. Dentist. I'm a dentist also. Sure. I really like মাতিছোঁ মাজবাটলৈ আহিবৰ কাৰণে and this Shakti Pit, what you are saying, I will take you there. how far away it is? 150 kilometers from our home, and from if you come directly to Guwahati, it's only 20 kilometers from the station. Or 10 kilometers maybe, I think so. Approximately 10, 20 not more. You come our house, stay in your house, and I see you Kamakya Dham. চাওঁ আহেন The আহিম biggest বুলি কৈছে সি mandir ফুৰিবৰ of কাৰণে all. তাক কৈছোঁ কামাখ্যা ফুৰাবলৈ যাম আজি আমি ইয়াত দেখিছোঁ এজন মানুহ লগ পাইছোঁ তাৰ নাম আলেকজেণ্ডাৰ তেওঁ ফ্ৰম ৰাছিয়াৰ পৰা আহিছে তেওঁ নিজকে এজন স্কুলৰ শিল্পী Where is this one? তেওঁ কিমান ভাল পায় আমাৰ ধৰ্ম আমাৰ ভক্তি সেইকাৰণে You ভাল go লাগিছে downstairs and you. ভাল লাগিছে দেখা পায় তেওঁ কিমান ভাল পায় আমাৰ ভক্তি আৰু ধৰ্মক আমাৰ নিজৰ মানুহে ইমান ৰেচপেক্ট নাই কিন্তু তেওঁ ইমান ৰেচপেক্ট কৰি The road where ওলাই ল'লি কৈছে পইচাৰ বহুত প্ৰব্লেম তাৰ যিহেতু সি একো বেলেগ তাৰ একো চ'ৰ্চ নাই কিতাপ বিক্ৰী কৰিয়ে যি মানে পায় সেইখিনি দিয়ে চলে সি তো এতিয়া ফ্লেগ ৰাইজিং টাইম ফ্লেগ ষ্টাৰ্ট হ'ল এতিয়া ফ্লেগ দিয়া পৰাব তো সেই মানুহজন দেখা পাইছে আপুনি সি তেওঁ বিনা একো ৰছী বা একো ছেফটি গিয়াৰ নোহোৱাকৈ ইমান ওপৰত উঠি যায় আৰু গৈ পেলাই ফ্লেগ কেনেদৰে চেঞ্জ কৰে ডেম মানে পুৰা কেয়াৰফ্ৰী হৈ আছে ভয়ে ভয়ে যোৱা নাই কিন্তু গডগিফ্টেড টাৱাৰ ডাইৰেক্ট গডগিফ্টেড টেম্পলটো ৰিবিল্ড কৰা হৈছিলে বাই গংগা ডাইনেষ্টি আৰু তেওঁৰ তেতিয়া ৰজা আছিলে কিং অনন্ত বৰ্মন তো তেওঁ মানে 10th century পৰাহে বনাইছে তাৰ আগত যিখিনি মন্দিৰ অৰিজিনেল মন্দিৰটো আছিলে সেইটো ইন্দ্ৰদমন আছিলে ইন্দ্ৰদমন ৰজা তেওঁ বনাইছিলে তো এইবিলাক হিষ্ট্ৰী অলপ আপোনাক ক'লোঁ আৰু লগতে মই আৰু কৈ আছোঁ তো এই মন্দিৰটোৰ হাইট হ'ল 215 ফুট ইমান ওখ আৰু যিকেইটা মানুহে চেঞ্জ কৰে সিহঁতে ইয়াৰে প্ৰিষ্ট হয় মানে ইয়াৰে তেওঁ পাণ্ডা হয় আৰু তেওঁ হেৰিটেজ ৰাইট আছে মানে তেওঁ হেৰিটেৰী ৰাইট পাইছে মানে সিহঁতৰ পূৰ্বপুৰুষৰ পৰা তেওঁ কৰি আহিছে এইটো আৰু সিহঁতৰ মানে 10-12 বছৰ সৰু বয়সৰ পৰাই মানে সিহঁতক মানে উঠোৱা হয় যাতে ভয়টো নোহোৱা হৈ যায় তো বিৰাটেই এইটো মানে আচৰিত আৰু বিৰাট মানে এমেজিং ফেক্ট হয় তো মানে কিমান ভয় নোহোৱাকৈ তেতিয়া উঠি যায় আৰু এইটোৱে ক'লোঁ আৰু ভক্তি শক্তি ভক্তি য'ত আছে তাতে শক্তি থাকিবই দেট ইজ ভেৰি নেচাৰেল আৰু এই যোনটো ফ্লেগ হয় ফ্লেগটো 20 feet লং হয় মানে 20 ফুট ডাঙৰ হয় আৰু ট্ৰাইংগুলাৰ শ্বেপ হয় তিনকোণীয়া হয় আৰু যোনটো চোলা ফেমিলি আছে মানে চোলা ফেমিলি বুলি কয় যোনটো ফেমিলিৰ পৰা এই মানুহ পাণ্ডাবিলাকে যোনবিলাক যায় চোলা ফেমিলি হয় মেইনলি আৰু টাইমিংটো আপোনাক কৈ দিছোঁ মই টাইমিংটো
5টা বজাত উইণ্টাৰ ছিজনত মানে ঠাণ্ডা ছিজনত আপোনাৰ 5 PM মানত এইটো হৈ যায় আৰু ছামাৰ অকণমান দেৰি হয় 1 ঘণ্টা লেট 6 PM মানে 6টামান বজাত আপোনালোকে আহিলে হ'ল ইয়াত আমি ইয়াতে যোনদিনাখন গৈছোঁ আমি 4:30 মানত আহি পাই গৈছোঁ তো 5টা 15 5:30লৈ চলিছে প্ৰগ্ৰেমখিনি তো আমি চালোঁ বিৰাট ধুনীয়া লাগিল তো ভিডিঅ'খিনি চাই থাকক গম পাব কেনেকুৱা চেঞ্জ কৰে কি কেনেকুৱা উঠি যায় মানুহজন এনেই ওপৰতো নকৰে নেকি চেঞ্জ একেলগে 10টামান উঠাইছে আৰু সাগৰৰ কথা এটা কৈছোঁ আমি সাগৰৰ পিনে ব্লগ দেখাম নেক্সট ব্লগবিলাকত সাগৰ বিচ চব দেখাম তো সাগৰ একদম ওচৰতে হয় মন্দিৰটো তো সাগৰৰ ঢৌ প্ৰথম আপুনি মন্দিৰত গ'লে সাগৰৰ ঢৌ শুনি পাবই অলপ হ'লেও কিন্তু আচৰিত কথা কি মন্দিৰৰ আপুনি এক খোজ দি সোমাই গ'লে সাগৰৰ চাউণ্ড একদম নোহোৱা হৈ যায় জগন্নাথৰ যোনটো দেৱতা পূজা হয় মানে জগন্নাথ ভগৱানক তো এইটো একচুৱেল নাম মানে নীল মাধৱে আছিলে আৰু সেইটো মানে সিহঁতৰ ট্ৰাইবেল চিফ আছিল উৰিয়া মানুহবিলাকৰ চাবাৰ কিং মানে তো তেওঁৰ নাম একচুৱেল আছিলে বিশ্ববাসু তো সেই বিশ্ববাসু নামৰ মানুহজনে সেইটো মানে সিহঁতে পূজা কৰিছিলে নীল মাধৱ বুলি আৰু সেনেকুৱা কাহিনী আছে বহুত লম্বা যে কেনেকৈ ইন্দ্ৰই মানে ব্ৰাহ্মণ মানে পাণ্ডা প্ৰিষ্ট মানে বিদ্যাপত নামৰ মানুহ কেনেকৈ মানে জংঘলৰ মাজত পঠাই পেলাই সেই ট্ৰাইবেল চিফৰ যোনটো নীল মাধৱ নামৰ এটা মানে হেৰি আছিলে মণি এটা আছিলে বহুত জিলিকি থকা মণি সেইটো কেনেকৈ মানে সিহঁতে মানে বিচাৰি গৈছিল চাবলৈ আৰু সেইবোৰ কথা আছে হিষ্ট্ৰী আছে আপোনাক কম মই আৰু ইঞ্জিনিয়াৰিং মাৰ্বেল হয় গোটেই মন্দিৰটো ইঞ্জিনিয়াৰিং মাৰ্বেল ইয়াৰ ছায়া সঁচাকৈয়ে নাই আমি দেখা পাইছোঁ মই বহুত চালোঁ মন্দিৰৰ ছায়া নাই মানে চেলিউট দিব লাগিব এইটো ইঞ্জিনিয়াৰিং এনচেষ্ট্ৰেল ইঞ্জিনিয়াৰ হয় বোলক যোনে বনাইছিলে চেলিউট দিব লাগিব আৰু বিশ্বকৰ্মাই বনাইছিলে তেওঁকে চেলিউট দিছোঁ মই প্ৰণাম বিশ্বকৰ্মা দেৱ আৰু ইয়াতে প্ৰসাদৰ ৱেষ্ট নহয় আপোনাক কৈছোঁৱে মই আৰু যোনবিলাক আইডলছ আছে যোনবিলাক মূৰ্তি আছে সেইবোৰ প্ৰায় চেঞ্জ হয় প্ৰায় মানে কি আৰু 14 to 18 ইয়াৰ্ছৰ ভিতৰত চেঞ্জ হয় আৰু নিম উডৰ থাকে এইটো নিম উড মানে নিম গছৰ থাকে যোনটো মূৰ্তি থাকে সেইটো নিম গছৰ থাকে তো বিৰাটেই ইণ্টাৰেষ্টিং কথা এইটো जय जगन्नाथ जय जगन्नाथ जय जगन्नाथ श्री कृष्ण गोविंद हरे रथ यात्रा ইয়াত बहुत ডাঙৰ এনুৱেলি হয় ৰথ যাত্ৰাত কোৱা হয় স্বয়ং জগন্নাথ বাবা তেওঁৰ নিজৰ ভণ্টি সুভদ্ৰা আৰু দাদা বলৰামৰ লগত ৰাস্তাত ওলাই আহে মানুহৰ লগত একেলগে কমন মানুহৰ লগত তো সঁচাই বহুতেই ভাল লাগে সেইটো মতে যদি চেষ্টা কৰিম আহিবলৈ ইয়াতে তো জয় জগন্নাথ জয় জগন্নাথ জয় জগন্নাথ তো ইয়াতে মই ভিডিঅ'টো এণ্ড কৰিছোঁ নেক্সট ভিডিঅ'ত পুৰী বিচ দেখাম থ্যাংকস ফৰ ৱাচিং চাই থাকিব জয় জগন্নাথ